প্ৰিয় ৰাইজ, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মধ্য অসমৰ এক বিশেষ পৰম্পৰা কাতি বিহুৰ দিনা ৰবাব টেঙা খোৱা। ওচৰৰ সকলোৰে লগত ময়ো ওলাই আহিছোঁ ৰবাব টেঙা খাবলৈ পথাৰৰ কাষতে। এই প্ৰচলিত নিয়ম অনুসৰি তাৰ লগত বৈজ্ঞানিক ভিত্তিও আছে জানেনে? মানে আমি সেই ৰবাব টেঙা খোৱা বাকলিটো যদি পথাৰলৈ পেলাই দিওঁ তেতিয়াহ'লে তাত কীটনাশক দ্ৰব্য প্ৰস্তুত হয় আৰু ৰবাব টেঙাও আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। সকলোৱে মিলি এয়া ৰবাব টেঙা খোৱাত ব্যস্ত। আমাৰ যোৰহাটৰ ফালে অৱশ্যে এই নিয়ম প্ৰচলিত নাই, মানে মই পোৱা নাইকিয়া। এয়া সন্ধিয়া মা আৰু মই শাহু বোৱাৰী দুয়োগৰাকী মিলি সন্ধিয়াৰ আয়োজনৰ লগতে বিহুৰ আয়োজনো চলাইছোঁ। নগাঁৱৰ ঘৰখনত এইবাৰ মোৰ প্ৰথম বিহু। অসমীয়া বাপতি সাহোন তিনিওটা বিহুৱেই আমাৰ প্ৰিয় নহয়নে? অলপ চলপকৈ হ'লেও আমি যা যোগাৰ চলাওঁৱেই। এয়া পথাৰলৈ আহিছোঁ মানুহজনৰ লগত চাকি জ্বলাবৰ কাৰণে পথাৰত। যদিও এই সকলোবোৰ কৰিছোঁ, মনত কোনোবা এখিনিত অজান দুখ এটি আছে। কিয়নো জন্ম হোৱা ঘৰখনৰ পৰা প্ৰথমটো বিহু এনেকৈ আপোনখিনিৰ পৰা আঁতৰি আছোঁ। যিহেতু মোৰ নতুন আপোন মানুহখিনি লগত আছে, হ'লেও দিয়কচোন জন্মৰ পৰাই পাইছোঁ সকলোবোৰকে। মা আৰু ভণ্টিৰ লগত বিহুৰ সময়ত যে সেই পিঠা বনোৱাৰ পৰা আৰম্ভ কৰি সকলোবোৰ কৰোঁ, সেই সকলোবোৰ আজি বৰকৈ মনত পৰিছে। এয়া সন্ধিয়াৰ ঘিউৰ চাকি জ্বলাই আছোঁ, যিহেতু তুলসীৰ তলতো চাকি জ্বলাব লাগিব। আৰু এইফালে দেউতাই ঘৰতে শৰাই এখনো আগ কৰিছে। এয়া দেউতাই সকলোবোৰ কাম কাজ চলাই আছে আৰু ময়ো চাকি বন্তি জ্বলাই ল'লোঁ। এই বিশেষ দিনটো মানে কাতি বিহুৰ দিনাই সৰুকাললৈ মনত পৰি গৈছে। বুটৰ টোপোলা হাতত লৈ লৈ যে এঘৰৰ পৰা আন এঘৰলৈ যাওঁ, আজিকালি আকৌ ল'ৰা ছোৱালী পাবলৈকে দিগদাৰ। এয়া ওচৰৰ ভাইটিকেইটাক এনেদৰে সেৱা কৰি ল'লোঁ, যিহেতু শৰাই আগ কৰিছিলে। জুবিনদাৰ অবিহনে সমগ্ৰ অসমবাসীয়ে যে কাতিৰ কঙালী অনুভৱ কৰিছে। হ'লেও অসমীয়া বাপতি সাহোন বিহুটি সকলোৰে প্ৰত্যেক ঘৰে ঘৰে নিয়মটো হ'লেও কৰিছে আৰু আমাৰ ঘৰতো তেনেকুৱা ব্যতিক্ৰম নহয়। এয়া মা আৰু ওচৰৰ বাগৰাকী বহি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।